নমস্কাৰ বন্ধুসকল। ডুবাই এখন এনেকুৱা চহৰ য'ত ধনী মানুহৰ অভাৱ নাই আৰু য'ত যোৱাৰ সপোন সকলো মানুহে দেখে। ডুবাই বুলি ক'লে আমাৰ মনত আহে আকাশ চুব পৰা ওখ ওখ বিল্ডিং, ছুপাৰ কাৰ আৰু ধনী মানুহৰ লাইফষ্টাইল। বন্ধুসকল, আজি আমি ডুবাইৰ বিষয়ে কিছুমান নজনা আৰু আচৰিত কথাৰ বিষয়ে জানো। আৰু বৰ্তমান আমাৰ সকলোৱে মৰমৰ ডিম্পু বৰুৱাও ডুবাইতে আছে আৰু তাৰ পৰাই আমাক বহুত ভাল ভাল ঠাই দেখাই আছে। আৰু আমিও আমাৰ এই ইউটিউব চেনেলৰ মাধ্যমে তোমালোকক ডুবাই চহৰৰ কিছুমান নজনা কথা জনাব চেষ্টা কৰিম। আমাৰ অনুৰোধ যে তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱা। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমি আমাৰ এই ইউটিউব চেনেলৰ ইন্ট্ৰ'টো লগাই লওঁ। বন্ধুসকল, ডুবাই এখন দেশ নহয়। আচলতে ডুবাই UAE অৰ্থাৎ ইউনাইটেড আৰব এমিৰেটৰ 7টা এমিৰেটৰ ভিতৰত অন্যতম। আৰু বাকী এমিৰেটৰ ভিতৰত ডুবাইতে বিকিনি পিন্ধি সাগৰৰ পাৰত যোৱা অধিকাৰ আছে বা অনুমতি আছে। ডুবাই বাকী 7টা এমিৰেটতকৈ সম্পূৰ্ণ বেলেগ। ডুবাইত 20 বছৰ আগত মৰুভূমিৰ বাহিৰে একো নাছিল। কিন্তু তেলৰ সন্ধান পোৱাৰ পিছত এই চহৰখনে বহুত ফাষ্ট গ্ৰ'থ কৰিব ল'লে। এতিয়া বৰ্তমান পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি বিল্ডিং, হোটেল আৰু পৰ্যটক ডুবাইৰ ওচৰত আছে। তেলৰ সন্ধান পোৱাৰ পিছত ডুবাই এনেকুৱা উন্নতি কৰিলে যে এতিয়া বৰ্তমান ডুবাইৰ মুঠ উপাৰ্জনৰ 7% তেলৰ পৰা আহে আৰু বাকী উপাৰ্জন ৰিয়েল ইষ্টেট, এয়াৰলাইন আৰু কৰ্পৰেট টেক্সৰ পৰা আহে। ইয়াৰ লগতে বাহিৰৰ দেশৰ পৰা অহা পৰ্যটকৰ পৰাও বহুত উপাৰ্জন হয়। ডুবাইৰ মূল নিবাসীক এমিৰাতি বুলি কোৱা হয়। আৰু তোমালোকে এই কথাটো জানি আচৰিত হ'বা যে ডুবাইৰ মুঠ জনসংখ্যাৰ ভিতৰত মাত্ৰ 15%হে এমিৰাতি আছে আৰু বাকী মানুহ ভাৰত, পাকিস্তান, বাংলাদেশ আৰু ফিলিপিনৰ হয়। আটাইতকৈ বেছি ভাৰতৰ মানুহ ডুবাইত আছে, 51%। ইয়াৰ কাৰণেতো ডুবাই 10জন আটাইতকৈ ধনী মানুহৰ তালিকাত 8জন ভাৰতীয় আছে। বন্ধুসকল, ডুবাই আটাইতকৈ সুৰক্ষিত আৰু চফা দেশ হয়। ডুবাই চফা হোৱা ডাঙৰ কাৰণটো হ'ল ইয়াত থকা কঠোৰ নিয়ম। ইয়াত য'তে ত'তে থু পেলালে আৰু লেতেৰা পেলালে বহুত পৰিমাণে জৰিমনা দিব লাগে। ডুবাই চহৰত সকলো ঠাইতে কেমেৰা লাগি আছে। ইয়াত পুলিচ কম আৰু কেমেৰা বেছি আছে। ডুবাই মানুহে ছুপাৰ কাৰ চলাই ভাল পায় আৰু ছুপাৰ কাৰ চলোৱা মানুহে যদি কোনো অপৰাধ কৰে তেন্তে তেওঁলোকক ধৰিবৰ কাৰণে ডুবাই পুলিচে ফাৰাৰী, লেম্বৰগিনি আৰু ডুকাটিৰ নিচিনা দামী দামী ছুপাৰ কাৰ ব্যৱহাৰ কৰে। ডুবাইক গ'ল্ড চিটি বুলিও কোৱা হয়। ইয়াৰ মানুহে সোণ ইমান ভাল পায় যে ডুবাইত প্ৰায় 300টা সোণৰ দোকান আছে আৰু এই সোণাৰী দোকানবোৰত 10 টনকৈ বেছি সোণ থাকে। আমাৰ ইয়াত সোণেৰে আঙুঠি, খাৰু বা নেকলেছ বনোৱা হয়। কিন্তু ডুবাইত থকা ধনী মানুহবোৰৰ কাৰণে এইবিলাক সামান্য কথা। কাৰণ ডুবাইত থকা ধনী মানুহবোৰে সোণৰে নিৰ্মিত ছুপাৰ কাৰ চলায়। ডুবাইত সোণক ইমান পচন্দ কৰে যে তাত সোণৰ ATM পোৱা যায়, য'ত তোমালোকে 24 কেৰেটৰ সোণৰ বিস্কুটৰ লগতে কইন আৰু 320 প্ৰকাৰৰ সোণৰে নিৰ্মিত বস্তু উলিয়াব পাৰিবা। এই ATMবোৰক গ'ল্ড ATM বুলি কোৱা হয়। বন্ধুসকল, সম্পূৰ্ণ UAE দেশত এখনো নদী নাই। এই দেশত প্ৰচুৰ পৰিমাণে তেল পোৱা যায়। কিন্তু নদী নথকাৰ কাৰণে তেওঁলোকে সাগৰৰ পানীক ফিল্টাৰ কৰি নিমখ আঁতৰাই খোৱা আৰু বেলেগ কামত ব্যৱহাৰ কৰে। যদি আমি ডুবাইৰ কথা কওঁ আৰু বুৰ্জ খালিফাৰ কথা নকওঁ তেনেকুৱাটো হ'ব নোৱাৰে। বুৰ্জ খালিফা হৈছে ডুবাইৰ অন্যতম এটা পৰ্যটকস্থলী আৰু আমাৰ মৰমৰ ডিম্পুৱে ইয়াৰ পৰাই আমাক সুন্দৰ সুন্দৰ বস্তু দেখাইছে। যদি বুৰ্জ খালিফাৰ কথা কওঁ তেন্তে 2010 চনত বনি তৈয়াৰ হোৱা এই বিল্ডিংটোৰ উচ্চতা 828 মিটাৰ আৰু 183টা ফ্ল'ৰ আছে আৰু ইয়াৰ ভিতৰতে পৃথিৱীৰ আটাইতকৈ স্পীড যোৱা লিফ্ট আছে।
বুৰ্জ খালিফা ইমান ওখ যে ইয়াক 90 কিলোমিটাৰ দূৰৰ পৰা দেখা যায়। ইয়াৰ লগতে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মল ডুবাই চহৰতে আছে, যাৰ নাম হ'ল ডুবাই মল। এই মলতে পৃথিৱীৰ আটাইতকৈ ডাঙৰ একুৰিয়াম আছে, য'ত সাগৰত থকা প্ৰায় 33,000 প্ৰাণী পোৱা যায়। তো বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্টত জনাবা, আৰু যদি চাই ভাল লাগিল তেন্তে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।